নমস্কাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমিও ইয়াতে ভালে আছো সো আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমি ভোগালী কেনেদৰে উদযাপন কৰিলো চাওকচোন ভিডিঅ'টো কেনেকুৱা পায় যদি ভাল পায় তেন্তে লাইক ইটি কৰি দিব কমেন্টত জনাবলৈ নাপাহৰিব নিজৰ প্ৰতিক্ৰিয়া আৰু লগতে যদি নতুনকৈ আহিছে তেন্তে পেজটো ফলো কৰিবলৈ নাপাহৰিব So ফাৰ্ষ্টতে ইয়াতে হৈছিল পিঠা পনাৰ প্ৰতিযোগিতা সো সবে নিজৰ নিজৰ পিঠাখিনি উলিয়াই লৈছে আৰু যাৰ যে একফালৰ পৰা টেষ্ট কৰি গৈছে সো এনেকৈ আৰম্ভ হ'ল আমাৰ প্ৰগ্ৰাম আৰু কি হ'ল গোটেইখিনি আপোনালোকে চাই গৈ থাকক ভাৰতৰ প্ৰথম এটা গ্ৰীণ হাইড্ৰোজেন প্লান্ট অসমত স্থাপন কৰা হৈছে প্ৰথম ঠিক আছে কোনখন জিলাত পাৰ বাহৰে আগলি কৰে জিলি মিলি সো
এইবাৰৰ ভোগালী আমি এনেদৰে উদযাপন কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি নতুনকৈ আহিছে মোৰ পেজটোলৈ ফ'ল' কৰি দিব। নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।